নমস্কাৰ আমাৰ বিশেষ অনুষ্ঠান বিশেষ এঘণ্টালৈ আপোনাক স্বাগতম জনাইছোঁ আৰু দীৰ্ঘদিনীয়া তেওঁলোকৰ আশা প্ৰত্যাশা দাবী যি বুলিয়ে কওক হয় গৃহৰক্ষী জোৱানসকল হোমগাৰ্ড জোৱানসকল আপুনি সততে দেখি থাকে যথেষ্ট কষ্ট কৰে সেৱা কৰে কিন্তু তেওঁলোকৰ দৰমহা আজি যুগ যুগান্তৰৰ পৰা নামমাত্ৰ সামান্য মাত্ৰ আছিল কিন্তু চৰকাৰে তেওঁলোকলৈ সুদৃষ্টি দিছে আৰু তেওঁলোকৰ ভাত্তা বৃদ্ধি কৰিছে যি ৯,০০০ টকা দৰমহা তেওঁলোকে লাভ কৰিছিল এতিয়া তেওঁলোকে ২৩,০০০ৰ অধিক টকা তেওঁলোকে এবাৰ লাভ কৰিব প্ৰতিমাহে লাভ কৰিব প্ৰায় ২৪,০০০ৰ অধিক যি গৃহৰক্ষী জোৱান আছে উপকৃত হ'ব এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত আমাৰ লগত তেনে কেইবাজনো গৃহৰক্ষী জোৱান উপস্থিত আছে মই দেখুৱাব বিচাৰিছোঁ আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিম আপোনাৰ নামটো প্ৰথম নমস্কাৰ মোৰ নাম চাহাবুদ্দিন আহমেদ আপুনি গৃহৰক্ষী জোৱান গৃহৰক্ষী জোৱান আপোনাৰ নামটো মোৰ নাম শ্ৰী মৃণাল দাস সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ মই কামৰূপ জিলাৰ সম্পাদক কিমান দিন হ'ল চাকৰি কৰি থকা মই 11 চনৰ পৰা কৰি আছোঁ 11 চনৰ পৰা এতিয়া 11 বছৰ হয় 11 বছৰ আপোনাৰ নামটো মোৰ নাম জহিৰুল ইছলাম সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ কামৰূপ জিলাৰ সভাপতি মই 2011 চনত ট্ৰেইনিং কৰি আজি 2022লৈকে বৰ্তমান কৰ্ম কৰি আছোঁ দৰমহা কিমান পাই আছে দৰমহা বৰ্তমান আমি 9,000 পাই আছোঁ এতিয়া 23,000 বেছি পাব হয় 23,010 টকা বৰ্তমান আমাক চৰকাৰে দিম বুলি যোৱাকালি ঘোষণা কৰিছে মই 23,000 টকাটো নকওঁ কিন্তু 9,000 টকাৰ পৰা 23,000 যি হাৰত বাঢ়িছে যিমান শতাংশ বাঢ়িছে দৰমহা যিকোনো এজন মানুহৰ কাৰণে আনন্দৰ কথা আৰু ইমান হাৰত দৰমহা বৃদ্ধি পোৱাৰ নজিৰ হয়তো খুব কমেই ওলাব নহয় জানো নিশ্চয় 9,000 টকাৰ পৰা 23,000 দুগুণতকৈ বেছি গতিকে এইটো এটা মই কওঁ যে এটা ডাঙৰ এটা জাপ আপোনালোকৰ দৰমহাৰ ক্ষেত্ৰত নহয় জানো আপোনাৰ নামটো মোৰ নাম নমস্কাৰ পীৰ মহম্মদ আলী মই সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ ৰাজ্যিক উপসভাপতি হয় আপোনাৰ নমস্কাৰ মোৰ নাম অৰুণ তলদাৰ মই সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ কামৰূপ জিলাৰ প্ৰচাৰ সম্পাদক কেইবছৰ হ'ল চাকৰি কৰা মই 2015ত ভৰ্তি হৈছোঁ মোটামুটি 7 বছৰ হ'ল আৰু 7 বছৰ আপোনাৰ কেইবছৰ হ'ল মোৰ আপোনাৰ মই 2005 চনতে ট্ৰেইনিং কৰিছিলোঁ চবতকৈ পুৰণা আপুনিয়ে নেকি ইয়াত থকাৰ ভিতৰত আপুনিও পাছ তেনেহ'লে আপোনালোক দুজনৰ পৰা 17 বছৰ 17 বছৰৰ মূৰত ভাল খবৰ আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইসকল গৃহৰক্ষী জোৱান উপস্থিত আছে আৰু কেৱল তেওঁলোকেই নহয় চৰকাৰে মেধাৱী শিক্ষাৰ্থীক যিসকল ছাত্ৰ ৭৫% নম্বৰ লাভ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁলোকলৈ ক'লা স্কুটি আৰু যিসকল ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 60%ৰ বেছি নম্বৰ লাভ কৰিছে অৰ্থাৎ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকলৈ ৰঙা স্কুটি এতিয়া ক'লা স্কুটি আৰু ৰঙা স্কুটিয়ে কলেজ এতিয়া ৰং বিৰঙী হৈ পৰিব আৰু কেৱল স্কুটিয়ে নহয় চৰকাৰে তেওঁলোকৰ স্কুটিৰ বাবে দৈনিক কিছু হাত খৰচৰো ব্যৱস্থা কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে গতিকে স্কুটি এতিয়া চলাব পাৰিব স্কুটি চলাই মেধাৱী শিক্ষাৰ্থী যাব পাৰিব গতিকে অসমত এতিয়া এটা আজিৰ দিনটো আনন্দৰ এটা পৰিৱেশ শিক্ষাৰ্থীৰ মাজত গৃহৰক্ষী জোৱানৰ মাজত আৰু বিভিন্ন বিৰোধ উপস্থিত আছে এইসকল শিক্ষাৰ্থী মেধাৱী শিক্ষাৰ্থী যিয়ে স্কুটি লাভ কৰিছে ছাত্ৰ হওক ছাত্ৰী হওক আৰু গৃহৰক্ষী জোৱানসকল হওক তেওঁলোকৰ সৈতে আমি কথা পাতিম মই আপোনালোকৰ সৈতে কথা পাতিবলৈ বহু সময় পাম ষ্টুডিঅ'তে আছে ওচৰতে আছে কিন্তু আমাৰ ষ্টুডিঅ'ৰ বাহিৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰত কেইবাজনো আছে মই প্ৰথম যাব বিচাৰিছোঁ হেমন্তৰ কাষলৈ হেমন্ত আপোনাৰ কাষলৈ আহিছোঁ হেমন্ত আপোনাৰ সৈতে আছে মেধাৱী শিক্ষাৰ্থী আৰু মেধাৱী শিক্ষাৰ্থীসকলৰ মনৰ ভাৱ আজি জানিব বিচাৰিম তেওঁলোকে আজি স্কুটি লাভ কৰিছে ক'লা স্কুটি ৰঙা স্কুটি কলেজ চৌহদ এতিয়া ৰং বিৰঙী হৈ পৰিব মনত কি অনুভৱ মেধাৰ পুৰস্কাৰ পাইছে তেওঁলোকে হয় নন্দন মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ মহাবিদ্যালয়ত আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ একাংশ ছাত্ৰ ছাত্ৰী আছে যিসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ চৰকাৰে আগবঢ়োৱা যি স্কুটি সেয়া লাভ কৰিব মই দেখুৱাইছোঁ কেমেৰাৰ পাছত শান্তনুৱে দেখুৱাইছে যে একাংশ যি আচলতে ছাত্ৰী নিবাসত থকা ছাত্ৰী আপোনালোকক দেখুৱাই লৈছোঁ প্ৰথমতে তাৰোপৰি ইয়াত ছাত্ৰও আছে মই তেওঁলোকৰ মনৰ ভাৱ মই জানিব বিচাৰিম পোনপটীয়াকৈ জানিব বিচাৰিম যে পূৰ্বতে ছাত্ৰীক দিয়া হৈছিলে স্কুটি এইবাৰ 75% নম্বৰ লাভ কৰা ছাত্ৰকো স্কুটি দিয়া হ'ব আপুনিও স্কুটি লাভ কৰিব কওকচোন কেনেকুৱা মনৰ অনুভৱ হয় ভাল লাগিছে মামাই এই ষ্টেপটো লৈছে মোক বহুতে ভাল লাগিছে এতিয়া অকল ছাত্ৰীহঁতে নহয় এতিয়া আমাৰ ছাত্ৰসকল এতিয়া আৰু পঢ়াত আৰু মনোযোগ দিব পাৰিব কাৰণ তেওঁ এটা গ'ল ছেট কৰিব পাৰে যে স্কুটি পাম যেতিয়া এতিয়া মই ভালকৈ পঢ়িম অকল ছাত্ৰ এবাৰ 75% পাইছে চ' ময়ো মনোযোগত দি পঢ়িম সেনেকৈ
আৰু ভালে লাগিছে। আগতে ছাত্ৰীয়ে পাইছিলে কিন্তু ছাত্ৰই পোৱা নাছিল, মনটো বেয়া লাগি আছিল? আগতে মনটো বেয়া লাগি আছিলে, হয়, অকল ছাত্ৰীসকলক দিয়ে, এবাৰ ছাত্ৰসকলকো দিছে, ভালে লাগিছে। মামাক থেংক ইউ। কি ক'বা? ভালেই লাগিছে, এতিয়া ছাত্ৰীৰ লগত ছাত্ৰও যেতিয়া পাই আছে মনটো ভালেই লাগিছে। মই ছাত্ৰী আছে একাংশ, তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম যে কেনেকুৱা যে স্কুটি লাভ কৰা হ'ব। বহুত বেছি ভাল লাগিছে। মামায়ো দিম কৈ আছিলে, কিন্তু আজিলৈকে মানে তেনেকুৱা সঠিককৈ খবৰ পোৱা নাছিলোঁ। আজি যেতিয়া মামাৰ খবৰটো পালোঁ তেতিয়া বহুত বেছি ভাল লাগিছে। আৰু ভাৰতবৰ্ষৰ তেনেকুৱা অসম চৰকাৰে স্কুটি ক'তো দিয়া নাছিলে, কিন্তু আমাৰ অসম চৰকাৰে আমাক 60% পোৱা ছাত্ৰীসকলক স্কুটি প্ৰদান কৰাৰ বাবে বহুত বেছি ভাল লাগিছে। আৰু এবাৰ যিহেতু 75% পোৱা ল'ৰাসকলকো মামাই স্কুটি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে, আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি মামাই স্কুটি প্ৰদান কৰিছে। গতিকে মামাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব? ভাল লাগিছে। পোনপ্ৰথমেতো মামালৈ বহুত বহুত ধন্যবাদ। তেওঁ যেনেদৰে কথা দিলে তেনেদৰে আমাৰ কথা ৰাখিছে, আৰু চৰকাৰখনলৈ বহুত ধন্যবাদ, আৰু আগলৈও যাতে তেওঁলোকে এনেধৰণৰ আঁচনিসমূহ প্ৰদান কৰে। কি ক'ব? বহুত ভাল লাগিছে, আজি বহুত আনন্দিত। মামাই আমাক কথা ৰাখিলে, আমাৰ পৰা পিছৰ প্ৰজন্মও যাতে উৎসাহিত হ'ব মামাৰ এই পদক্ষেপে, এনেকুৱা যাতে পদক্ষেপ লৈ থাকে। হয়, খুব ভাল লাগিছে মামাৰ এই পদক্ষেপটো দেখি। পোনপ্ৰথমেতো মই মুখ্যমন্ত্ৰী মহোদয়লৈ অন্তৰৰ পৰা ধন্যবাদ দিবলৈ বিচাৰিছোঁ, আৰু লগতে তেখেতে যি আমাক অনুপ্ৰাণিত কৰিবৰ কাৰণে স্কুটিসমূহ প্ৰদান কৰাৰ ব্যৱস্থাটো লৈছিলে তাৰ বাবে তেখেতৰ লগতে আমাৰ অসম চৰকাৰখনলৈ যথেষ্ট শলাগ জনাইছোঁ। আৰু লগতে তেখেতক এইটো কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতে এনেদৰে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীকে অনুপ্ৰাণিত কৰিবলৈ আৰু ধৰণে এনেকুৱা পদক্ষেপবোৰ লৈ থাকিলে ভাল লাগিব। কি ক'ব? মোৰ বহুত ভাল লাগিছে আজি। ইমান দিনৰ এটা সপোন আমাৰ সকলোৰে, স্কুটি পাম, কিন্তু বিশ্বাসে হোৱা নাছিল। আজি যেতিয়া মানে ছাৰে কৈছে যে তোমালোকক এনেকৈ মানে হেৰি কৰিব, তো মই বহুত আনন্দিত আজি। আৰু এনেকৈ যাতে সকলোকে মানে এনেকৈ আগ্ৰহী কৰি তোলে, সকলোৱে ভালকৈ পঢ়ে আৰু ভাল ৰিজাল্ট কৰি যাওক, এনেকুৱা হৈ থাকক। আৰু আনন্দ লাগিছে বহুত? হয়, বহুত ভাল লাগিছে। আপুনি আৰু পঢ়া শুনাৰ বাদে আৰু কি কৰি ভাল পায়? পঢ়া শুনাৰ বাদে মই ছবি আঁকিও ভাল পাওঁ, বিশেষকৈ বহুত ভাল পাওঁ গান গাই। গান মই সৰুৰে পৰা গাইছোঁ, মানে ঘৰতে গাওঁ, আৰু বেলেগত গোৱা এনেকৈ সুবিধা পোৱা নাছিলোঁ। আজি মানে গাব নেকি এটা গান? হয়, এটা বিহুৱে গাইছোঁ, সকলোৱে ভাল পাব। আৰু তোমাক কথা এটি সুধিব মই পাৰোঁনে, তোমাৰ মনৰ কথা বুজিব মই পাৰোঁনে, তোমাক পালে জীৱনতে একোকেই নালাগে, সুখৰে গোলাপ ফুলিব মনৰ ফুলনিতে, প্ৰতিদিনে দিনে মৰম বাঢ়ে তোমালে, তোমাক নেচাই বাৰু থাকিব মই পাৰোঁনে, ঐ জোনাক ভৰা তৰাৰ আকাশ দেখিলে, তোমাৰ কাষলৈ যাবলৈ মনে বিচাৰে, তোমাক পালে জীৱনতে একোকেই নালাগে, সুখৰে গোলাপ ফুলিব মনৰ ফুলনিতে, প্ৰতি পলে পলে মনত পৰে তোমালে, তোমাক নেচাই বাৰু থাকিব মই পাৰোঁনে। ধন্যবাদ। অশেষ ধন্যবাদ। কি নাম আপোনাৰ? হৰেণ, আপুনি ক্ষমা কৰিব, হেমন্ত আপুনি খনিক লাইনত থাকক, মই আপোনালোকৰ হ'লে পুনৰ আহিম, তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু দ্বিতীয়টো খণ্ডত আপুনি লাইনত থাকিব। মই কাজিৰঙালৈ গৈছোঁ, উভতি আহিছোঁ শেষ অংশলৈ, ক্ষমা কৰিব, পৰৱৰ্তী অংশলৈ। আৰু হেমন্ত 2 মিনিট সময়, তাৰপিছতে সমীৰণ দিগন্ত। হেমন্ত। হয়, মই মোৰ সৈতে আৰু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই আপোনাৰ পৰাই জানিব বিচাৰিম, কেনেকুৱা লাগিছে যে স্কুটি পাবলৈ গৈ আছে? বহুত বেছি ভাল লাগিছে মামাৰ এনেকুৱা এটা পদক্ষেপে, যিহেতু আগৰ পৰা তেনেকুৱা নাছিলে, আৰু বেলেগ চৰকাৰো তেনেকুৱা কৰা নাছিলে। বিজেপি চৰকাৰ আৰু মামা চৰকাৰে এনেকুৱা এটা সিদ্ধান্ত বা এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে যথেষ্ট আমি আনন্দিত হৈছোঁ, আৰু আমাৰ পিছৰ প্ৰজন্মসকলেও এনেকৈ পঢ়িবলৈ ভালদৰে ৰিজাল্ট কৰিবলৈ মানে ভাল পাব। কি ক'ব? হয়, খুব বেছি আনন্দিত হৈছোঁ,
কাৰণ মামা চৰকাৰে যিখিনি পদক্ষেপ লৈছে যে কিয়নো এতিয়া আমি দেখিছোঁ অকল শিক্ষাৰ ক্ষেত্ৰতে নহয় নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰতো যিখিনি পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে সেইখিনি সঁচাকৈ শলাগ ল'বলগীয়া আৰু যদি আমি স্কুটিৰ কথা ক'বলৈ যাওঁ তেনেহ'লে আমিতো অন্তৰৰ পৰা তেখেতক কৃতজ্ঞতা জনাব বিচাৰিছোঁ আৰু সেয়েহে তেখেতক আমি ওচৰৰ পৰা পাবলৈ বিচাৰিম আমাৰ মহাবিদ্যালয়ত যিহেতু ঠিক আছে হেমন্ত ধন্যবাদ এবাৰ গৈছোঁ গোলাঘাটলৈ সমীৰণ আপোনাৰ কাষলৈ আহিছোঁ